Hi everyone, Nikitanan vlogger অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি কিন্তু ব্লগ নহয় কাৰণ আপোনালোকে গম পাইছে মই আছো মাহঁতৰ ঘৰত আৰু সাইডত অকমান সাউণ্ড শুনি থাকিব কাৰণ কুহি সাইডত খেলি আছে কুহিটো লৈ নোৱাৰো আৰু এয়া হৈছে মোৰ বা আৰু মই বাৰ লগত আজি এটা ভিডিঅ' বনাম বুলি ভাবিছো। ভিডিঅ'টো বনাম অকমান তাইক টৰ্চাৰ কৰিম। টৰ্চাৰ মানে এটো নহয় মই কেটামান এনেকে কুপন বনাই লৈছো এনেকে ইয়াতে যি কিবা কিবি আছে আৰু তাই যদি এখিনি ক'ব পাৰে আপোনালোকৰ আগতো কৈয়ে দিব যদি ক'ব নোৱাৰে তেতিয়া তাই মোক হহুৱাব লাগিব মইতো নাহাহো বাৰু তাই যি মানে মুখৰ কিবা ভাজেই দেখায় কিবা কথাই কয় যি নহওক মানে মোক হহুৱাব লাগিব তেন্তে বেছি দেৰি কৰি নাথাকো জলদি ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকক এতিয়া মই এটা তাই যিকোনো এটা ল'ব দেই এটা ল কি কৈছে ভগৱান জানিব আৰু জীৱনত পাহৰিব নোৱাৰা এটা হাঁহি উঠা কাহিনী এটা কোৱা ও মাই গড মাহীয়েকৰ ঘৰত আহি কুহি অৱস্থা দেখিছে আৰু লিপষ্টিক এনি টাইম নেৰে একদম পাহৰিব নোৱাৰে এনেকুৱা ফানি হ'ব কথাটো কম হা জীৱনত একেবাৰে পাহৰিব নোৱাৰা কথা হ'ল এইটো মই হেৰি তৃতীয় চতুৰ্থ শ্ৰেণীমানত পঢ়ি আছিলোঁ হা লুকা-ভাকু খেলিছিলোঁ দেই আমাৰ ঘৰৰ গোটেইবিলাক ল'ৰা ছোৱালীৰ লগত তাৰপৰা খেলোঁতে লুকাব মানে চবেই লুকাই দিলে হা জন্ম হোৱাই নাই তই কিয় নাই হোৱা তই মোতকৈনো কেইবছৰ সৰু তই হয়নে নহয় তই অলপ সৰু আৰু তই 2 বছৰহে সৰু ধৰি লওক তইও আছ তই লগত খেলিছহে চাগে তেতিয়া মই পাহৰিছোঁ আৰু তাৰপৰা খেলাৰ পাছত মানে চব লুকাই দিলে মোৰতো লুকাবলৈ জেগা নাইকিয়া হ'ল তাৰপৰা মই কি কৰিছোঁ কি মানে ক'ত লুকাম কৰি আমাৰ ৱাৰ্ডৰোবটোৰ ভিতৰত যে মায়ে না ৱাৰ্ডৰোবটোৰ ভিতৰত তলঠাকটোত মানে লেপ তুলি থয় তেতিয়া ঠাণ্ডা দিন আছিলে কাপোৰ কানি উলিয়াই পেলাই জাপি লোৱা যায় বাহিৰত থকা যায় বিচনাত ৱাৰ্ডৰোবটোৰ তলটো খালী আছিল সেয়াৰ ভিতৰতে সোমাই দিলোঁ দি দৰ্জাখন মাৰি মানে লুকাই দিলোঁ তাৰপিছত লগৰবিলাকে বিচাৰি মানে হাবাথুৰি খাই ফুৰিছে মানে তাৰপৰা ক'ত গ'ল বিচাৰি তাৰপৰা কি মই মানে তাতে কি হ'ল ইহঁতে যেতিয়া বিচাৰি নাপায় ময়ো টিপ লাগি থাকি মোৰ তাতে টোপনি আহি গ'ল টোপনি আহি গ'ল তাৰপৰা ময়ো পাহৰিলোঁ মই যে খেলি আছিলোঁ সিহঁতেও লাষ্টত গুচি গ'ল আৰু ভাগৰি নাপালে আৰু তাৰপৰা ঘৰত একদম হুলস্থুল লাগি গৈছে এই ক'ত গ'ল মানুহজনী ক'ত গ'ল তেতিয়া খেলি থকা মানুহজনী ক'ত গ'ল কি হ'ল তাৰপাছত কি হ'ল লাষ্ট টাইম মানে মানুহ বিচাৰি ওচৰে পাজৰে বিচাৰিছে ক'ত গ'ল ছোৱালীজনী তাৰপৰা বিচাৰি যেতিয়া নাপায় লাষ্ট টাইম ঘৰতে চবতে বিচাৰিছে ক'ত গ'ল এই চেপেকোনে ক'ৰবাত মানে আমাকে মানে হেৰি কৰি আছে নেকি বুলি পেলাই চাইছে চবতে তাৰপৰা চাওঁতে মানে লাষ্টত ধৰা পৰিছোঁ কি চেণ্ডেলযোৰ খুলি পেলাই ৱাৰ্ডৰোবটোৰ ভিতৰত সোমাইছিলোঁ চেণ্ডেলযোৰতে চেণ্ডেলযোৰতে লাষ্টত মানে ধৰা পৰি গ'লোগৈ বুজিছানে সেইটো হ'লগৈ লাষ্টত মানে চেণ্ডেলযোৰ দেখোন এইখিনি ধুনীয়াকৈ আছে মানুহজনী চেণ্ডেলযোৰ এইখিনিত থাকিল মানুহজনী ক'ত গ'ল হাৱাই চেণ্ডেলযোৰ তাৰপৰা চেণ্ডেলযোৰ দেখি পেলাই কি চেণ্ডেলযোৰ দেখি মানে ৱাৰ্ডৰোবটো এনেকৈ খুলি পেলাই চাইছে কি কেনেবাকৈ এইটোৰ ভিতৰত মানে থাকিব পাৰে নেকি মানে সন্দেহ এটা হৈ গ'ল লাষ্টত খুলি পেলাই চাইছে কি ৱাৰ্ডৰোবটোৰ ভিতৰততো মই সোমাই আছোঁ তাৰপাছত জগুৱাই দিছে মই পূৰা টোপনি মাৰি আছোঁ জগুৱাই দিছে ইয়াত সোমাই আছোঁ আমাৰ মাথা গৰম কৰি তেতিয়া মই পিছতহে মোৰ হাঁহি উঠিছে প্ৰথমে মই গম নাপাওঁ ৱাৰ্ডৰোবৰ ভিতৰত বদমাছি আছিলে মানে মই পাহৰি গৈছোঁ বাৰু কথাটো অৱশ্যে মই নাছিলোঁ চাগে তাই হাঁহি উঠা কথা আৰু আছে দুটা এই দুটা তাই ল'ব কাৰণ মই দেখিছোঁ মইতো জানোৱেই ন তাই ল'ব মানুহৰ আগত পাদি মিছা কথা পাইছা মানুহৰ আগত পাতিছ নেকি সুধোতে মিছা কথা কৈ পাইছেনে নাই সেইটোতো তামাম পাইছোঁ একদম এইটো সঁচা কথা সেইটো মই নহয় চবৰে ক্ষেত্ৰত হৈছে ভাই মানে মানুহৰ আগত পাতি পেলাই মিছা কথা পাইছোঁ সেইটো একদম সঁচা ৰাইট মই পাইছোঁ তোমালোকক কি নাজানো মই পাইছোঁ হ'লে মই পৰা নাই মা আহিছে ইয়াত তাৰপিছত আৰু এটা আছে লাষ্ট কুপন এইটো চেৰেংকৈ গানটো মুখত পানী লৈ গাব লাগিব মানে চেৰেংকো এইবিলাক আজিকালি ওলাইছে যে গানটো দেখোন মই ভালদৰে নাজানো যিখিনি জানো সেইখিনি পানী আনা আছে এয়া আছে পানী আৰু তাই খাব পানীখিনি
কুহুমীয়া গৰম পানী দেই মানে হেৰি যে বেমাৰ চেমাৰ হ'ব বুলি ভয় ঠাণ্ডা লাগে দিন ন মই চেষ্টা কৰিম দেই ভালকৈ হ'লে গাব নাজানো গানটো ভৰ্তি কৰি ল'ব লাগিব মুখত ভৰ্তি থাকিব লাগিব এনেকে মৰা বুদ্ধি কৰিছ নেজানি দে চিংকি হাঁহি নাথাকিবি গানটো গা তাই নোৱাৰিম কৈছে মানে চিকাৰ কৰিছে তাই নোৱাৰিম এতিয়া মোক অলৰেডি মই হাঁহিয়ে এতিয়া মই নেহাহাকে থাকিম তাই মোক যেনেকে যি মুখৰ যি একে পেংকুৱা পেংকুই যি ভাজ নহওক তাই মোক হেৰি কৰিব লাগিব দেই তই নাহাঁহ সঁচা তই নাহাঁহ আমাৰ মানে হাঁহি ৰখাব নোৱাৰি তথাপিতো মই ছেকেণ্ডবাৰ ট্ৰাই কৰিছোঁ হা তাৰপিছত মানে মই যদি নোৱাৰোঁ হাঁহি ৰাখিব তাইক মই কিবা এটা কৰিম আৰু দে নাহাঁহ হা কাম আজৰি হ'ল আজিতো ইয়াৰ আৰুতো কথা এটা আছে আজিকালি তাইও আছে মাকৰ ঘৰত ময়ো আছোঁ মাহঁতৰ ঘৰত দুইজনীয়ে ইমানে কাম এদিন দুইজনীয়ে মই এইফালৰ পৰা ওলাই গৈছোঁ টিং এটাতে পানী লৈ আৰু তাই তাৰ পৰা আহিছে পানী লৈ সিহঁতৰ ঘৰৰ পৰা তাৰপিছত দুইজনীয়ে যেতিয়া সন্মুখী হ'লোঁ অট'মেটিক হাঁহিলে তাই মোক যেতিয়া কাম আজৰি হ'ল মানে মোৰ মনত পৰি গৈছে কথাটো মই সেইটো কাৰণে হাঁহিছোঁ এনেই মানে মোৰ বাৰু হাঁহিবলগীয়া আপোনালোকৰ কাৰণে কথা নহয় সেইটো কাৰণে জনাই দিলোঁ এতিয়া আমি কেইটামান চিনেমাৰ নাম ক'ম চিনেমাৰকেইটা মানে আমি এক্টিং কৰি দেখাম আৰু তেতিয়া তাই তিনিটামান ক'ব তাই তিনিটা ক'ব মই তিনিটা ক'ম তাই তিনিটা তেনেকৈ মোক এক্টিং কৰি দেখাব মই এক্টিং কৰি দেখাম তেনেকৈ আমাৰ ভিডিঅ'টো আজি মানে শেষ কৰিম ক'লা চিনেমাৰ নামটো তই আকাৰ ইংগিতে বুজাই দিবি নে মই মানে ক'ম আৰু তোক মই ফাৰ্ষ্টে মই এক্টিং দেখুৱাম হা তাই ক'ব নামটো পুষ্পা জুকেগা নেহি সালা এইটো কোনে নাজানে এইটো আজিকালি ন মই ক'ম হা অসমীয়া হা অসমীয়া চিনেমা বহুত দিন চোৱাই নাই অসমীয়া হা এইটো লাজৰ কথা অসমীয়া চিনেমা চোৱা নাই অসমীয়া মানুহ আগৰ দিনৰ কম হেৰি কি বুলি কয় কইনা মই ধুনীয়া তাৰপিছত এতিয়া তোৰ পাম টিক টিক 1 টিক টিক 2 টিক টিক 3 টিক টিক 4 টিক টিক 5 টিক টিক 6 চেনাই মোৰ ধুনীয়া এডালা মুখত ধুনীয়া মানে গমেই পাই যাওঁ ন তাই আকৌ দেই তাই মানে গম পাই ধুনীয়া কুঁহিয়া ডিষ্টাৰ্ব দি আছে কি কৰিব মোৰ মনতে নাই ৰচোন ঢেৰ চিনেমা পাহৰিছোঁ আগতে ঢেৰ চাইছিলোঁ দেই সৰুতে কোন মই 2 নম্বৰ চিনেমাৰ নাম হা বাহুবলী কোনে নাজানে এৰাকে ইমানেই সহজ হৈছে মানে সৰু বাচ্চা এটাও পাই যাব পুষ্পাখন এতিয়াও চলিয়ে আছে আকৌ বাহুবলী 2খন কিমান দিনো হৈছে মনতো পৰিব লাগিব নহয় মই কম এবাৰ গান এটা কম হা চা হা
পাহৰিলোঁ নহয় কেনেকৈ নাচিছিলোঁ আকৌ ক'ম হা Sereng bereng lagi deh. এবাৰ তই গান এটা গা তই গান এটা এক্টিং কৰ এওঁৰাটো গান হেৰি কৰিব ভালে আমি অলপমান আগতে ৰিলছ বনাইছিলোঁ হা ৰিলছ বনাইছিলোঁ এইটো কি কয় চেৰেং কৈ লাগিলে বুকুতে জুই তাকে কলিজাটো দেখিব কলিজাতে শুই এওঁৰা গানবিলাক ধৰিব ভাল একদম পুৰা একদম মানে কলিজা ডিটেইলছ সহ মানে দি দিওঁ আকাৰ बाजीगर में बाजीगर हो गल मिले हो तुम हमको बड़ी नसीबों से चुराया है मैंने किस्मत की लकीरों से ते इमान भाबी पेले कोनो मते गाय ए दया को হেনেকে কৈছ ক'ত পাবি এটা আকৌ ক'ব দে ডান্স কৰ কেহেলি चांद का मुकरा मामा हैं हेलो को की दियो हर्ष ओ है की दिलो केने के दिली এনে জানো যা দুনিয়া লড়াটো কেনি গলে লড়াটো দেখুৱা আছিলো ওচৰতে বহি আছে লড়াটো কিমান ধুনীয়াকৈ বুজাই দিছে এ লড়াটো দেখাই আছিলে মানে মই দেখা নবলো লড়াটো দেখুৱা আছে কেনি গল দুনিয়া লড়াটো কেনি গল দুখ বেদনা আমি এতিয়া লিপচিঙত মানে গম ধৰা পোৱাকৈ ল'ম যাতে তাই মানে কিবা এটা কথা ক'ব মানে এনেকৈ এতিয়া যেনেকৈ ডলাৰ বগৰীটো তাই এনেকৈ ক'ব মই মানে ক'ম আৰু তেতিয়া কি কৈছে তাই তেতিয়া মোক মানে হয় নহয় কৈ দিব সেইটো ঠিক আছে এতিয়া তই ক'বিনে কি ক'বি অমৰ মেল অসমৰ মেল বিয়নী মেল খবৰ ভাল তাৰপিছত এতিয়া মই ক'ম না তই ক'বি মই ক'ম গালি পাৰিছে নাই লাগিছে গালি নাপা এই শুনিব দিয়া নাই মুখত গম পাইছ ন অকণমান ওলাই নেকি শব্দটো মুখমে লেতেৰা ফেদাৰা এইবিলাক হৈ যায় ভাব ব্যৱহাৰ কৰি থকা শব্দ নে এনে আনকমন চিনেমা নাম পাৰিবি নে নোৱাৰিবি জুন্দা ইমান গুণ্ডা মাথা মাৰিব লাগিব ন এটাটো পাব মই এইবিলাক শিকিলোঁ সেনেকুৱা শব্দহে ক'ম ন থেংক ইউ মামি হাই ছোৱালী কুঁহিহঁতে ডিষ্টাৰ্ব দি থকাৰ কাৰণে ভিডিঅ'টো আধৰুৱা কৰা হ'ল আকৌ কৰিম বুলি থাকাতে থাকি গ'ল ময়ো ঘৰলৈ গুচি আহিলোঁ ভিডিঅ'টো আজি ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড